বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক খুব এটা ধুনীয়া এটা উদ্যোগ দেখাম। গতিকে উদ্যোগটোৰ স্বত্বাধিকাৰী দীপালী শইকীয়া বাইদেউ। মই অভ্যাগতে আজি বাইদেউ ঘৰলৈ আহিছিলোঁ এটা বেলেগ উদ্দেশ্য, কিন্তু বাইদেউৰ ঘৰত আহি আজি মই এনেকুৱা এটা উদ্যোগ দেখিলোঁ। সঁচাকৈ লখিমপুৰ ডিষ্ট্ৰিক্টৰ চাবতি অঞ্চলত একেবাৰে মোৰ ঘৰৰ কাষতে যদিও আচলতে মই ভবা নাছিলোঁ এনেকুৱা এটা ধুনীয়া উদ্যোগ গঢ়ি উঠিছে। মই আপোনালোকক দেখুৱাই যাম এতিয়া, যিহেতু সকলোফালে মুগা, টচ মুগা, হাজাৰী পকোৱা সূতা গামোচা, টচৰ গামোচা মই আপোনালোকক দেখুৱাবলৈ পাই নথৈ সুখী। এয়া চব এয়া টচৰ গামোচা বৈছে, আৰু মই কেনেধৰণে শালখিনি প্ৰস্তুত কৰি কেনেধৰণে বৈ আছে মই আপোনালোকক দেখুৱাই যাম। চাব বনাই তেওঁলোকে যোৰা চাদৰো বয় নেকি? চাদৰ বনাই আছে ন? এইবিলাক যোৰা কিমানকৈ পৰেগৈ? মই নাজানো, নাম আমাৰ ল'ৰাইহে জানে। অঁ, ল'ৰাই জানিব ন? বন্ধু বান্ধৱীসকল, মই বাইদেৱে আচলতে মোক কাপোৰযোৰ দেখুৱাইছে। সঁচাকৈ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, পিয়ৰ মুগাৰ কাপোৰ। এই আঁচলো কেছটো খুব ধুনীয়া লাগিছে। যিহেতু পাছত আমি আকৌ আহিব লাগিব হয়। যিহেতু প্ৰস্তুত হৈ অহা নাই, ইমান এযোৰ কাপোৰ ঘপককৈ উঠাবলৈ কিন্তু এটা আপুৰুগীয়া সম্পত্তি দেখা দেখিলোঁ। আপোনালোককো দেখুৱাইছোঁ। মই কাপোৰযোৰ চাই যি অনুভৱ কৰিছোঁ আপোনালোকেও অনুভৱ কৰক, আৰু নিশ্চয় দীপালী বাইদেউ ঘৰলৈ এপাক আহক, আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকে চাই নিজ হাতে পচন্দ কৰি ল'ব। এয়া আমাৰ এই দোকানী বহাদি বাইদেউগৰাকী বহি আছে, কাপোৰযোৰ দেখুৱাইছে। দেখুৱাই আছে। এই বাইদেউক আকৌ এবাৰ দেখুৱাইছোঁ। বাইদেউ পৰিয়ালৰ বোৱাৰী, আৰু এখেতেই হৈছে মাষ্টাৰ মাইণ্ড। নামটো কি তোমাৰ? গৌতম শইকীয়া। বহুত আশীৰ্বাদ দিছোঁ আৰু আগুৱাই যোৱা। গতিকে এনেধৰণে আমি আমাৰ অসমীয়া মহিলাৰ বাবে আজি দীপালী বাইদেউ একেবাৰে আদৰ্শ। গতিকে সকলো আজি গৌতম শইকীয়াৰ নিচিনা যুৱকে চাকৰি বিচাৰি আজি গভৰ্ণমেণ্টৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে, কিন্তু এনেকুৱা স্থলত লখিমপুৰ চাবতি অঞ্চলত মই সঁচাকৈ মই নিজকে অবাক খাইছোঁ যে মোৰ ছোৱালী বিয়াতে মই গামোচা বিচাৰি, অসমীয়া গামোচা বিচাৰি মই হাবাথুৰি খাইছিলোঁ, যিহেতু 2018ত মোৰ ছোৱালী বিয়া হৈছিলে। গতিকে এনেধৰণে মই আপোনালোকক শালত যিখিনি দেখুৱালোঁ, গতিকে এই গামোচা নিশ্চয় আপোনালোকে সকলো দৌৰা দৌৰি কৰি আপোনালোকে ইয়ালৈ আহি গামোচা পাব। ইমান ধুনীয়া ধুনীয়া মুগাৰ কাপোৰ পাব। চেৰেকী বস্ত্ৰ উদ্যোগলৈ আহক। গতিকে সকলোৱে চাওক, আৰু চাই নিশ্চয় আপোনালোকে ভাল পাব, আৰু আশীৰ্বাদ কৰিব ময়ো আগুৱাই যাওঁ, যাতে ভাইটি দীপালী বাইদেউ আগুৱাই যায়। ধন্যবাদ। বাইদেৱে মোক এয়া শাল দেখুৱাই গৈছে। এয়া মুগা যোৰা, এয়া পিয়ৰ মুগা যোৰা লগাইছে। এইফালে টচৰ লগাইছে, টচ। এইখিনি চব বুটা বাচিছে ন বাইদেউ? এয়া পকোৱা সূতা গামোচা, পকোৱা সূতাৰ গামোচা, আৰু মহিলাৰ লগে লগে পুৰুষেও ইমান ধুনীয়াকৈ তাঁতৰ খিপনি
এয়া টচৰ গামোচা লগাই এয়া বৈ আছে। এয়া চালোঁ, খুব ভাল লাগিছে। আপোনাৰ ঘৰ ক'ত? তুফানগঞ্জ। হয়, তুফানগঞ্জ, ৱেষ্ট বেংগল। ৱেষ্ট বেংগল। আমাৰ ঘৰ হৈছে তুফানগঞ্জ। তাৰ পৰা চাওক, ইয়াত ইমান ধুনীয়াকৈ আহি লখিমপুৰ চাবতি অঞ্চলত এয়া আজি এটা উদ্যোগ গঢ়ি উঠিছে। সকলো আমাৰ ঘৰ লখিমপুৰ। হয় হয়, টাউনতে। তাকে চাবলৈ আহিলোঁ এইখিনি। হয়, সকলোফালে আছে আৰু সঁচাকৈ পুৰুষো যে ইমান ধুনীয়াকৈ কাপোৰখিনি বৈ আছে। ইতিমধ্যতে এয়া পকোৱা সূতা গামোচাত এয়া ফুল বাচিছে। এয়া ফুল বাচি বৈ আছে। যিহেতু ইয়াৰ পৰা কাপোৰ বহু দূৰ দূৰণি জিলালৈ গৈ আছে, অসমৰ প্ৰান্তে প্ৰান্তে। এয়া সকলোকে দেখুৱাইছোঁ। এয়া এনেধৰণে এইখিনি প্ৰথম জুৰিছে নে কাটিছে? সূতাটো কাটিছে নেকি? কাটি দিছে। জইন দি পেলাই আকৌ সেইটোত বনাই যাব এতিয়া। হয়, ছিষ্টেমেই বেলেগ। যিহেতু আমাৰ অসমৰ শিপিনীৰ লগত সম্পূৰ্ণ এটা পৃথক। বাইদেউ, আমিও যাওঁ, চালোঁ আপোনাৰ যিখিনি কৰ্ম, এই কৰ্মখিনি চাই সঁচাকৈ আমি বহুত সুখী হৈছোঁ। যিহেতু অসমীয়া মহিলা এনেধৰণে আপুনি এটা পথ প্ৰদৰ্শক হওক, নিদৰ্শন হওক, যাতে আপোনাক দেখি সকলোৱে অকণমান উদ্যমেৰে আগবাঢ়ি আহে। আৰু সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে বাইদেউৰ ঘৰত যিখিনি আমি আজি বিবাহ অনুষ্ঠানত, বাইদেউতো আমেৰিকালৈ গৈ আছে আৰু সকলো জিলাতে বাইদেউৰ দোকান, লখিমপুৰ আদৰ্শ মাৰ্কেটত বাইদেউৰ দোকানো আছে। তথাপিতো যদি আপোনালোকে নিজ ইচ্ছাৰে কিছুমান বস্তু আপোনালোকে বাচক বনিয়া চাই নিব বিচাৰে, গতিকে ইয়ালৈ আহক। আপোনালোকে কাপোৰ, নিজৰ মনৰ কাপোৰযোৰ লৈ যাওক, নিজৰ মনৰ গামোচাখন লৈ যাওক। আগত বিহু আহিছে বা বহাগ বিহুটো আপোনালোকে জ্যেষ্ঠজনক যেনেধৰণে সন্মান যাচ্ছে, সেই সন্মানকণ বাইদেউ ঘৰৰ পৰাই লৈ যাওক। তাকে কৈ মই আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। নমস্কাৰ বাইদেউ। নমস্কাৰ।